নমস্কাৰ। আজি পুনৰ ওলাই আহিছোঁ নতুন এখন কিতাপ লৈ। কিতাপখন হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুঞ্জয় উপন্যাসখন। উপন্যাসখন আৰম্ভ কৰাৰ আগতে নিশ্চয়কৈ কিছু কথা ক'ব লাগিব। কি হয়, কিছুমান কিতাপৰ নিজস্ব মহত্ব থাকে, ঐতিহ্য তথা গৰিমা থাকে, যাৰ বাবে কিতাপখন বা কিতাপসমূহে বছৰে বছৰে ধৰি সমাজ বা পাঠকৰ মাজত নিজ মৰ্যাদা লাভ কৰি আহিছে। তেনে এখন কিতাপেই হৈছে ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুঞ্জয় কিতাপখন, যাৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979 চনত সাহিত্যৰ সুউচ্চ বঁটা জ্ঞানপীঠ বঁটা বিজয়ী বঁটা পাবলৈ সক্ষম হয় আৰু তাৰ দ্বাৰাই প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী হিচাপে নিজৰ পদমৰ্যাদা লাভ কৰে। কাল্পনিক চৰিত্ৰৰে উপস্থাপন কৰা উপন্যাসখন 1942 চনৰ সেই বৰ্ণোৱা ঘটনা। উপন্যাসখনত সেই সময়ছোৱাত ভাৰতীয় স্বাধীনতা আন্দোলনৰ চিৰস্মৰণীয় ঘটনাৱলীৰ চিত্ৰণ তথা আভাস দিয়া হৈছে এই উপন্যাসখনত। কি হয়, সেই সময়ৰ সমাজ, মানুহৰ চিন্তাধাৰা, পৰম্পৰা তথা বিভিন্ন ধৰণৰ ৰীতি নীতি আৰু গোলামী অথবা স্বাধীনতাৰ প্ৰভাৱে মানুহৰ দৈনন্দিন জীৱনক কিদৰে প্ৰভাৱ পেলাইছে তাৰ উৎকৃষ্ট প্ৰতিফলন উপন্যাসখনত পোৱা যায়। লগতে স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ যি অহিংস নীতিৰ আন্দোলনৰ বিপৰীতে সমস্ত দেশজুৰি সশস্ত্ৰ সংগ্ৰাম তথা এই সংগ্ৰামী কৰ্মীসকলে বগা চাহাব অহা সেই সৈনিকসকলৰ ৰেল বগৰোৱা ঘটনাটোক মূল বিন্দু হিচাপে লৈ উপন্যাসখনৰ কাহিনীভাগ গতি কৰিছে। ৰেলগাড়ী বগৰোৱা ঘটনাৰ প্ৰতিফলন কৰিবলৈ আন্দোলনত সমৰ্থন কৰা গোসাঁই, কেওট, নেপালী, গাৰো আদি বিভিন্ন জনগোষ্ঠী তথা পাহাৰ ভৈয়ামে মিলি সকলোৰে প্ৰাণত যি দেশ স্বাধীন কৰাৰ যি ঐক্যতান এক সৃষ্টি হৈছিল, তাক ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই খুব নিখুঁতভাৱে উপন্যাসখনত ফুটাই তুলিছে। উপন্যাসখনত এই নিচাজাতীয় বস্তু তথা কানিৰ যি বিৰূপ প্ৰভাৱ, জাতিগতভাৱে সমাজত থকা উচ্চ নিচ্চ ভেদাভেদৰ অৱসান আদি বিভিন্ন ধৰণৰ মনোৰঞ্জক কাহিনীৰে ভৰপূৰ উপন্যাসখন 42ৰ স্বাধীনতা আন্দোলনৰ এক জীৱন্ত দলিল বুলিব পাৰি। উপন্যাসখনত থকা সমস্ত চৰিত্ৰই আপোনাক নিশ্চয়কৈ আকৰ্ষণ কৰিব। ধনপুৰ, ডিমি, সুভদ্ৰা, গোসাঁই, কলি বাইদেউ, গোসানী, ৰূপনাৰায়ণ, ভিভিৰাম আদি বিভিন্ন ধৰণৰ উপন্যাসখনত থকা চৰিত্ৰই আপোনালোকৰ নিশ্চয় আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। আৰু এই ক্ষেত্ৰত নিশ্চয়কৈ জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য উপন্যাসখনত নিশ্চয়কৈ সফল হৈছে বিভিন্ন ধৰণৰ চৰিত্ৰবিলাক ইয়াত উপস্থাপন কৰাৰ ক্ষেত্ৰত। উপন্যাসখনৰ মূল চৰিত্ৰ ধনপুৰ তথা গোসাঁই বা আন সশস্ত্ৰ সংগ্ৰাম কৰ্মীসকলৰ মৃত্যুৱে আপোনালোকৰ উপন্যাসখনৰ শেষৰ ফালে আপোনালোকৰ চকু নিশ্চয়কৈ সেমেকাই তুলিব। তেওঁলোকৰ মৃত্যুৰ কাৰণ জানিবলৈ আপোনালোকে নিশ্চয় উপন্যাসখন পঢ়িব লাগিব। সেইটো হৈছে আপোনালোকৰ কাৰণে এক ছাৰপ্ৰাইজ। আপোনালোকে নিজেই পঢ়ি চাব উপন্যাসখন কেনেকুৱা হৈছে। খুব সুন্দৰ এক স্বাধীনতা আন্দোলনৰ খুব সুন্দৰ এক অভিজ্ঞতা ইয়াত ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই উপস্থাপন কৰিছে উপন্যাসখনত। সেয়েহে আপোনালোকেও পঢ়িব উপন্যাসখন, নিশ্চয়কৈ ভাল পাব। সেই সময়ৰ যি আন্দোলনৰ এক সমস্ত জীৱন্ত দলিল বুলি কোৱা এই উপন্যাসখন আপোনালোকে পঢ়ি চাব, নিশ্চয় ভাল পাব। ধন্যবাদ।